নমস্কাৰ, কমতা লাইভ টিভিৰ তৰফৰ পৰা সকলো দৰ্শকবৃন্দ সুস্বাগতম। আমি আন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ, য'ত আমি বতৰৰ এখন তথ্য আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে ৫খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ আগজাননী। বতৰ বিজ্ঞানে জনাইছে ৫টাকৈ জিলাত ৰেড এলাৰ্ট জাৰি হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫টাকৈ জিলাত বতৰ বিজ্ঞানে ৰেড এলাৰ্ট জাৰি কৰিছে। এই ৫টাকৈ জিলাত প্ৰবল ধুমুহা বতাহ, বৰষুণ, জলপ্ৰলয়, বানপানী, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সম্ভাৱনা প্ৰকুৰ। আমি এই ৩ দিন ধৰি আমাৰ কোকৰাঝাৰ জিলাৰ পশ্চিম প্ৰান্তৰ এটা মুহূৰ্ত আমি দেখাবলৈ বিচাৰিছোঁ। ধাৰাসাৰ বৰষুণ হৈ আছে, প্ৰায় বানপানী হোৱাৰ সম্ভাৱনা দেখা দিছে, য'ত গাঁওখনৰ নালা নৰ্দমা সকলোখিনি পানীৰে ভৰি পৰিছে। ল'ৰা ছোৱালী স্কুলত যোৱাটো বহুত টান হৈ গৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা অত্যন্ত স্পৰ্শকাতৰ এটা আগজাননী। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ এটা আগজাননী। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও এই ৫টাকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫টাকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। এই ৫টাকৈ জিলাত প্ৰবল ধুমুহা বতাহ, বৰষুণ আৰু লগতে বজ্ৰপাত, শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট। নেৰানেপেৰা বৰষুণৰ ফলত বানপানী হোৱাৰ এটা উপক্ৰম দেখা দিছে। জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। কোকৰাঝাৰ জিলাৰ পশ্চিম প্ৰান্তত পশ্চিমবংগ ৰাজ্যৰ সীমামূৰীয়া গাঁও, শংকচ নদীৰ ওচৰে পাঁজৰে থকা গাঁও, খকসাগুৰি, জাৰাগুৰি ব্লকত আমি এখন GPS দিছোঁ। এই এলেকাটোত নেৰানেপেৰা বৰষুণৰ ফলত নালা নৰ্দমা, দাঁতিকাষৰীয়া জলাশয় সকলোৱে পৰিপূৰ্ণ হৈছে, জলে পৰিপূৰ্ণ। কণ কণ ল'ৰা ছোৱালী শিক্ষাৰ বাবে স্কুললৈ যাবলৈ বহুত ভয়াৱহতাৰ এটা সৃষ্টি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ আগজাননী। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অত্যন্ত স্পৰ্শকাতৰ আগজাননী। ৫খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। নামনিৰ অসমত সৃষ্টি হ'ব পাৰে প্ৰলয়, নামনিৰ অসমত সৃষ্টি হ'ব পাৰে জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। প্ৰবল শিলাবৃষ্টি, ধুমুহা বতাহ, বানপানী, বজ্ৰপাত আৰু লগতে জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। নামনিৰ অসমৰ ৫খনকৈ জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰে অত্যন্ত স্পৰ্শকাতৰ এটা তথ্য সদৰি কৰিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫খন জিলাত জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে, বানপানীৰ সৃষ্টি হ'ব পাৰে। প্ৰবল ধুমুহা বতাহ, বৰষুণ, বজ্ৰপাত, শিলাবৃষ্টি হ'ব পাৰে। ৫খনকৈ জিলা চিৰাং, কোকৰাঝাৰ, বাক্সা, বৰপেটা, বঙাইগাঁও এই ৫খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। আমি আমাৰ কোকৰাঝাৰ জিলাৰ পশ্চিম প্ৰান্ত অৰ্থাৎ নামনি অসমৰ একেবাৰে সীমামূৰীয়া গাঁও খকসাগুৰিৰ এটা আমি আপোনালোকৰ দৃশ্য সন্মুখত উপস্থাপন কৰিছোঁ। কমতা লাইভ টিভিৰ তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সতৰ্ক থাকিব, সতৰ্ক ৰাখিব।